Hi, I am Sriram Raghavan and I'm here to introduce a lovely Assamese film I saw, Amis. It's a weird, macabre, tender kind of a love story which is not everybody's cup of tea. Began as a lovely love story kind of a thing, and then suddenly the carpet is pulled under your feet. Let's say it's like, Lunchbox made by someone like Edgar Allan Poe or Hitchcock. প্ৰেমৰ সৎপতিনিটো কিমান পৰ্যায়লৈ গ'লে মানুহে এনেকুৱা এটা শিহৰণত উপনীত হ'ব হয় সেই বিষয়ে আমাক আমিষে ইতিমধ্যে ভালকৈ শিকাইছে আহক সকলোৱে মিলি অসমীয়া চিনেমা উপভোগ কৰোঁ এটা ভাল দৰ্শক হওক আহক আমি অসমীয়া চিনেমা চাওঁ বৰক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ मैं आओगे ना दूरियां दिखाओगे न थाम के वो जोश में यूं होश से অনাস এক্সাইটেড হৈ আছানে এনে মনটো মানে কেনেকুৱা লাগিছে প্ৰফুল্ল মনটো লাগিছে আমি বহুত দিনৰ মূৰত ভাল চিনেমা চাব যাম ভাল চিনেমা আৰু এখন আজি অসমীয়া হিচাপে আৰু আমি তো চলতে তোমালোকে মিঠলা ভাজি ৰান্ধা টেষ্টটো কি বেলেগ টেষ্টটো মাংসৰ নিচিনা তোমাৰ লগত খালে অকল মই মাংসহে খাই ভাল পাওঁ আমি চালো কেনে লাগিল মানস ৰিভিউ ধুনীয়া চিনেমা আৰু মানে কনচেপ্টটো নতুন কনচেপ্ট এটা আৰু অসমীয়া চিনেমা হিচাপে গুড ইভিনিং মধ্যপ্ৰদেশ জীৱন সঁচাকৈ আমি চালাবলৈ গ'লে গৌৰৱৰ দিন আজি অসমীয়া চলচ্চিত্ৰত সঁচাকৈ এটা ভাল দিন আহিলে আজি এখন চিনেমা চালোঁ আমি ইতিমধ্যে বহুত চৰ্চা বহুত ভাল ভাল ৰিভিউ আহিছে আমাৰ মাজত সেই ৰিভিউ মৰ্মে চাব গ'লোঁ চিনেমাখন একচুৱেলি চোৱাৰ কোনো প্লেন নাছিলে কিন্তু চাব গ'লোঁ হয় চিনেমাখন বহুত বেছি ভাল লাগিল বহুবোৰ ৰিভিউৰ মাজত এটা ৰিভিউ মানে এজন ব্যক্তিয়ে এখন বস্তু লিখিছে আমিষৰ ওপৰত এইখিনি আপোনাক মই শুনাই দিছোঁ বহুত ভাল লাগিল যদি আপুনি এতিয়াও যোৱা নাই এবাৰ চাই আহক আৰু এখন অদ্ভুত চিনেমা এখন ভাল চিনেমা দৰ্শক হওক হয় আপোনাক শুনাই দিছোঁ কিনো লিখিছিলে সেই ব্যক্তিজনে আহক তেওঁ লিখিছে চিন্তাৰ পৰিধি ভাঙি এক অদ্ভুত অভিজ্ঞতাৰ সন্মুখীন কৰোৱালে ভাস্কৰজ্যোতি হাজৰিকাই এই ৰস অসমীয়া ভাষাৰ চলচ্চিত্ৰত এক নতুন আৰম্ভণিৰ পৰা শেষলৈ আমি সেই গান্ধী পোক খোৱা মানুহৰ দৰে এটা দহাৱেত সোমাই ৰখালে প্ৰেমৰ সৎফতনিটো কিমান পৰ্যায়লৈ গ'লে মানুহ এনেকুৱা এটা শিহৰণত উপনীত হয় সেয়া আমিষে আমাক দিছে হয় সঁচাকৈ প্ৰেমে মানুহক ক'ৰ পৰা ক'লৈকে লৈ যাব পাৰে সেয়া আমিষে আমাক বাৰুকৈ বুজাই দিছে
মাংসৰ ইংগিত ধৰ্মীয়তাই অতি সহজভাৱে এটা জটিল সম্পৰ্কক উপস্থাপন কৰোৱাইছে একেবাৰে সঁচা কথা এই সৰলতাখিনি বুজিবলৈ আমাক কিমান সময়ৰ প্ৰয়োজন হ'ব নাজানো হয় আমি এখন সঁচাকৈ অদ্ভুত ধৰণৰ চিনেমা আপুনি যাওক কোনো ধৰণৰ কথা নভবাকৈ যাওক আপুনি যদি ভাবিছে এটা নতুন কনচেপ্টটো হাতত লৈ কিনে এখন ভাল চিনেমা বনাইছে অসমীয়া চলচ্চিত্ৰ বহুত অদ্ভুত বহুত ভাল হৈছে আপুনি যদি এতিয়াও জনায় প্লিজ যাওক চিনেমাঘৰত আৰু যে উপভোগ কৰক এখন ভাল অসমীয়া চলচ্চিত্ৰৰ আপুনি দৰ্শক হওক আৰু আনকো দেখাওক ধন্যবাদ বাই বাই জয় অসম আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যদি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিব